যদি আপোনাৰ এই 5টা গুণ আছে তেন্তে আপুনি পৃথিৱীত ৰজাৰ দৰে শাসন কৰিব পাৰিব। চাণক্য নীতিৰ মতে যদি আপুনি এই 5টা বস্তুৰ যত্ন লয় তেন্তে আপুনি পৃথিৱীখন শাসন কৰিব পাৰিব। সেইবোৰ কি কি সেই কথা জনাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আচাৰ্য চাণক্যই জীৱন সফলতাৰে জীয়াই থাকিবলৈ বহুতো নীতি ৰচনা কৰি চাণক্য নীতিত সামৰি লৈছিল। আচাৰ্য চাণক্যৰ এই নীতিসমূহ আজিও প্ৰাসংগিক হৈয়ে আছে। বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰে জনপ্ৰিয় চাণক্যই সফলতাৰ বিষয়ে এনে 4টা কথা উল্লেখ কৰিছে যিবোৰ মানি চলিলে সহজে সফল হ'ব পাৰি। চাণক্যই কৈছে যে যদি এজন ব্যক্তিয়ে কাকো এই 4টা কথা নকয় তেন্তে তেওঁ প্ৰতিটো সময়তে জয় লাভ কৰিবলৈ সক্ষম হ'ব। সেই 4টা কথা কি এতিয়া জনোৱা হওক। নম্বৰ 1, চাণক্যই কৈছে যে জীৱনৰ কোনো এটা সময়ত যদি ধনৰ অভাৱ হয় তেন্তে তেওঁৰ আৰ্থিক অৱস্থাৰ কথা আন কাকো ক'ব নালাগে। তেওঁ কয় যে জীৱনত এনে বহু সময় আহে যেতিয়া আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰে আৰু আপোনাৰ হাতত ধন নাথাকে। এনে সময়ত আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা উচিত। যদি আপুনি সকলোকে আপোনাৰ সমস্যাৰ কথা কয় তেতিয়া মানুহে আপোনাক ঠাট্টা কৰিবলৈ আৰম্ভ কৰে। এনে সময়ত আপোনাক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে। নম্বৰ 2, আচাৰ্য চাণক্যই কৈছে যে আমি আমাৰ ঘৰৰ কথাবোৰ ঘৰতে আবদ্ধ কৰি ৰাখিব লাগে। যিসকলে ঘৰৰ সৰু সৰু কথাবোৰ বাহিৰৰ মানুহক কয় তেওঁলোকে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আপোনাৰ কথা জানি বাহিৰৰ মানুহে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। তেওঁ কয় যে পত্নী আৰু স্বামীৰ মাজত হোৱা কথা বতৰাও ঘৰৰ মাজতে সীমাবদ্ধ হ'ব লাগে, কাৰণ এইবোৰ কথা দুয়োৰে সন্মান আৰু অপমানৰ সৈতে জড়িত। নম্বৰ 3, আমাৰ জীৱনত এনে বহু মুহূৰ্ত আছে যেতিয়া আমি অপমান সহ্য কৰিবলগীয়া হয়। চাণক্যই কৈছে যে যদি আপুনি অপমানিত হয় তেন্তে আন কোনো ব্যক্তিৰ লগত এই বিষয়ে আলোচনা নকৰিব। আপোনাৰ অপমান গোপন কৰি ৰাখিব লাগে। মানুহক কোৱাৰ ফলত আপোনাক সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকে আপোনাক ঠাট্টা কৰে। ইয়াৰ ফলত আপোনাৰ মনোবল ভাঙি যায়। নম্বৰ 4, আমি আমাৰ দুখ কষ্টবোৰ আনৰ লগত ভাগ বতৰা কৰাৰ লগে লগে আমি নিজৰে ক্ষতি কৰোঁ। আচাৰ্য চাণক্যই কয় যে আপোনাৰ দুখ বুজিবলৈ আনৰ সময় নাই। এনে অৱস্থাত আপুনি কেৱল সেইসকল লোকৰ সৈতেহে আপোনাৰ দুখজনক অৱস্থাৰ বিষয়ে আলোচনা কৰা উচিত যাৰ ওপৰত আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখিছে। আনৰ আগত আপুনি আপোনাৰ দুখৰ বিষয়ে ব্যক্ত নকৰিব।